हाँ अरे কি আছিল আরে মোৰ চেন্ডেল কি হ'ল কি তোৰ চেন্ডেল নাই সেইটো মানে শু আছে ধৰ ধৰ থাক तुमान मेरी जान मैं तुझको जाने ना दूंगा मैं तुझको अपनी बाहों में पकड़ रखूंगा तुमान मेरी जान मैं तुझको जाने ना दूंगा मैं तुझको अपनी बाहों में पकड़ रखूंगा आयो घर থাকে ইমান আমনি লাগিছে ৰহ বুলবুলিকে ফোন এটা কৰি অকণমান ওলাই যাওঁ आप जिस व्यक्ति को कॉल कर रही है वो कुछ समय के लिए बिजी है थोड़े समय की बात करते हैं एक दिन कितना फोन ना करूँ ना पाऊँ हेरा घर के जाऊँगा मैं ओ तेरी सलक सरफी शिबल्ली नैना मदग बर्फी ভন্টি তই কলে যাও না দাদা মই বুলবুলেৰ কবা হুঁগে আৰু তো ডায়মণ্ড চেণ্টাৰ পিন্ধি গৈছে যে কোনোবা চুৱে নিলে নিনিয়ে মোৰ ডায়মণ্ড চেণ্ডেল ভালকে কিন্তু দেই এইটো বহুত টকা লৈছে হ'ব দে বাই বাই মই যাওঁ বুলবুলি মানে বহুত মিছ কল মাৰি আছে নিশ্চয় কিবা কাৰণে হ'ব চাগে বুলবুলি চুলবুলি তই প্ৰথমে মোবাইলটো চাওঁ মই কিমান ফোন কৰি আছো তই ৰিচিভে কৰা নাই সেইটো কথা মই এতিয়া চাইছোহে আকৌ তোৰ ফোনটো পিছে তই কেলে ফোন কৰি আছিলিনো বৈ ঘৰত থাকি থাকি ইমান আমনি লাগি গৈছে অকণমান ৰাস্তা ফালে ওলাই যাওঁ সঁচাকৈ আকৌ মোৰো ইমান আমনি লাগিছে ঘৰত থাকি থাকি হ'ব ৰ বৈ কালি পিছে মুনমুনি কথা গম পালি নাই কি কথানো গম পোৱা নাই নহয় তই গম পোৱাই নাই মানে হয় নহয় তো মই সঁচাই গম পোৱা নাই বাৰু মই আকৌ গৈ থাকিম বৈ ডায়মণ্ড চেন এই ডায়মণ্ড চেনডাল মই ল'ব পাৰোঁ গোটেই বিশ্বৰ ভিতৰত মই সৰ্বশ্ৰেষ্ঠ ধনী মানুহজন হ'ম মই সিহঁতৰ পিছে পিছে যাওঁ কেনেবাকে মই সেই ডায়মণ্ড চেনডাল ল'ব পাৰিলে ভাবি কেনে ভাল লাগি গৈছেগে গম পালি কথাটো সেইটো কাৰণে তাই মুখখন ফুলাই আছিলে এতিয়া তই গম পালি কথাটো এইটো কি আছিল আৰে মোৰ চেণ্ডেল কি তোৰ চেণ্ডেল নাই নেকি মানে সেইটো চুৰহে আছিলে বৈ বৈ তাত ধৰোঁগে দাদাই মোক কৈছে কিনি দিছিলে সেইডাল এতিয়া হেৰালে মই কি কৰিম তই কান্দি থাকিব নালাগে বৈ সেইটো নহ'লে ক'ৰবাত পাবগে বৈ এই দুজনী পেট ডাঙৰ ছোৱালী আছে কিন্তু দেই মোৰ ইমান দূৰ দবাইছে একেবাৰে ধৰ সেইটো ৰখিছে এইকেইজনী বহি থাকক পানীতে লুকাই দিয়ে ভাল দেখিলি নে কেনেকে পানী জাম মাৰিলে ফোন এটা কৈছোন তোৰ দাদালে কৈছো হেল্ল' দাদা কি হ'ল বন্ধী কিছু হ'ল ইমান দাম দি অনা বস্তু চুকুৱাই দিলে ৰাখিবি মই গৈছো চালা কুত্তা সেইটো কোন হ'ব বাৰু যোনে মোৰ ভণ্টি বৰ ডায়মণ্ড চেন চুৰ কৰিছে মই এতিয়া যাওঁ তই দাদালে ফোন কৰিলি নে কৰিলো আহি আছে ভণ্টি সি কলৈ গ'ল দাদা আহিলি এই নদীতে জাম মাৰিলে এতিয়া নদীত জাম মাৰি সি কলৈ যাব বাৰু পিছে তই তোৰ পুলিচলৈ ফোন কৰিলি নাই নাই কোৱা নহয় কৰি লওঁ ৰখিবি হেল্ল' শইকীয়া আপুনি এখন FIR লিখক ইমিডিয়েট ৰখি মই গজেন আৰু ভূঞালে ফোন এটা কৰোঁ হ'ব ৰখাচোন সেইটো কথা ৰখিবি দেই বুলবুলি ফোন কৰিছে হেল্ল' বুলবুলি কি হ'ল কি মই গৈ আছোঁ কি হ'ল গজেন দা বলা কৰিব হ'ব নাই ভোলাত আহি পোৱা নাই যেন দাদা আহি আছে ক'ত গ'ল সেইকেইটা গজেন দা আপুনি আহিলে এইকেইটা পানীতে জাম মাৰি দিলে কি মোৰ ভণ্টিৰ পৰা চুৰ কৰিলি মই তোক এৰি দিব লাগে আৰু তই মোৰ ভণ্টিৰ পৰা হিয়াৰ বস্তু চুৰ কৰিলি হেল্ল' গাইজ ভিডিঅ' চাই কেনেকুৱা পালে ভাবে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব এটা আৰু অহা খণ্ডটো যে আপোনালোকৰ সকলোতকৈ আগতে পাব তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ অহা খণ্ডটো মই বহুত সোনকালে লৈ আহিম
আপোনালোকে এই অহাখণ্ড চাবলৈ অপেক্ষা কৰি আছে, এটা কমেণ্ট কৰি জনাব। ধন্যবাদ, আজিলৈ যাওঁ।